সো হে গাইজ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। বাৰু বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো হ'বলৈ গৈছে সাউথৰ এজনী জনপ্ৰিয় অভিনেত্ৰীৰ ওপৰত। এই জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ ঘৰ ক'ত, নাম কি, আমি সকলোবোৰ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বাৰু বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই অভিনেত্ৰীগৰাকীৰ নাম হৈছে ভৈৰৱী আৰাধ্যা ডেকা আৰু তেওঁ সাউথৰ অভিনেত্ৰী যদিও তেওঁ আমাৰ অসমৰে গৌৰৱ। আৰু তেওঁৰ জন্ম হৈছিল অসমৰ কামৰূপ জিলাৰ হাজোৰ চিংগিমাৰীৰ সমীপৰ পকাৰকোনা গাঁৱত। আৰু তেওঁৰ মাতৃৰ নাম আছিল মিনুপ্ৰভা ডেকা আৰু পিতৃৰ নাম হৈছে চন্দন ডেকা। তেওঁ অসমৰ পৰা গৈ তেলেগু ভাষা আয়ত্ত কৰি সাউথৰ এজন জনপ্ৰিয় অভিনেত্ৰী হোৱাৰ ক্ষেত্ৰত তেওঁৰ যাত্ৰাটো ইমান সহজ নাছিল। তেওঁ পোনপ্ৰথমে কৰ্মসূত্ৰে হায়দৰাবাদলৈ গৈছিল আৰু হায়দৰাবাদৰ পৰাই তেওঁ সাউথত অভিনয় কৰাৰ বাবে বহুবাৰ অডিশ্যন দিছিল। এবাৰ নহয়, দুবাৰ নহয়, এনেকৈ 30 বাৰ তেওঁ অডিশ্যন দিছিল। এনেকৈ তেওঁ অডিশ্যন দি সাউথত অভিনয়ৰ বাবে চিলেক্টেড হ'ব পৰা নাছিল। কাৰণ আছিল তেলেগু ভাষাটো। এই তেলেগু ভাষাটো আয়ত্ত কৰাটো ইমান সহজ নাছিল তেওঁৰ বাবে। কিন্তু তেওঁৰ মনত থকা দৃঢ় বিশ্বাস আৰু মনোবলে সেই তেলেগু ভাষাটো তেওঁ পুনৰ ভালদৰে আয়ত্ত কৰি পুনৰ অডিশ্যন দিবলৈ গৈ তেওঁ এখন চিনেমাত চিলেক্টেড হ'বলৈ সক্ষম হয়। আৰু ৰিচেণ্টলি তেওঁৰ এখন চিনেমা 12 জুনত মুক্তি পাইছে। আৰু সেই চিনেমাখনৰ নাম কথা মাল্লুকু। চিনেমাখনৰ ব্যৱসায়িক সফলতাৰ পিছতে তেওঁ পুনৰ নিজৰ গাঁৱলৈ উভতি অহাত তেওঁক গাঁওবাসীয়ে এনেধৰণে পুষ্প আদৰণি জনাইছে। কাৰণ তেওঁ সাউথত অভিনয়ৰ জৰিয়তে আমাৰ অসম লগতে সেই গাঁওখনৰ সুনাম কঢ়িয়াই আনিছে। সেয়েহে তেওঁক এনেধৰণে গাড়ী এখনত উঠাই লৈ সেই অঞ্চলটো পৰিদৰ্শন কৰাইছে, লগতে তেওঁক সেই গাঁৱলৈ পুষ্প আদৰণি জনাইছিল। আৰু এই আদৰণি সভাত সাংবাদিকসকলে সোধা প্ৰশ্নত তেওঁ এটা সুন্দৰ বাইট দিছে আৰু সেই বাইটটো আপোনালোকৰ মাজত মই আগবঢ়ালোঁ। শুনকচোন কি কৈছিল তেওঁ। মই 3 বছৰ ধৰি মানে কণ্টিনিউৱাছলি মই অডিশ্যন দিয়ে আছিলোঁ। তাৰপিছতহে মই চিলেক্ট হৈছোঁ। তো তেওঁলোকে কিমান বাছি মানুহ মানে কাম দিয়ে। নতুন চিনেমা আপোনাৰ এতিয়া 2টা প্ৰজেক্ট মানে চলি আছে, শ্বুটিং চলি আছে আৰু টাইম লাগিব আহোঁতে। মোৰ আগৰ পৰাই মানে মোৰ এক্ট্ৰেছ, নিজকে অভিনেত্ৰী হিচাপে মানে মই সদায় সৰুতে বা আইনাত চাই কেনে নিজকে অভিনেত্ৰী যেন পাইছিলোঁ। মানে এটা সপোন আছিলে সৰুকালৰ। তাৰপিছত যেতিয়া মই চাকৰি সূত্ৰে গ'লোঁ হায়দৰাবাদত, আৰু মই সাউথৰ চিনেমাৰ প্ৰতি আগৰ পৰাই মানে মই বহুত ভাল পাইছিলোঁ চাই কিনে। তাৰপিছত মই ভাবিলোঁ যে মই ট্ৰাই কৰিম। কিন্তু ট্ৰাই কৰিবলৈ যাওঁতে মই বহুত ঘাত প্ৰতিঘাত সন্মুখীন হ'ব লগা হ'ল, কাৰণ মই ভাষা নাজানিছিলোঁ। বলিউডৰ কথা মই এতিয়া ভবা নাই বাৰু। চাওঁ, ভগৱানে যদি বিচাৰে নিশ্চয় যাম, আৰু আপোনালোকৰ আশীৰ্বাদ লাগিব তাৰ কাৰণে। বৰ্তমানলৈ অসমীয়া প্ৰজেক্ট একো চিন্তা চৰ্চা কৰা নাই। আৰু নিশ্চয় অসমত কাম কৰিবলৈ মোৰ বহুত মন, নিশ্চয় কৰিম। বহুত অসুবিধা হৈছিলে, সেইকাৰণে মই বহুত ৰিজেক্ট হৈছোঁ বহুত কামত। তাৰপিছত মই ভাবিলোঁ যে নাই, মই হাৰ মানি নাযাওঁ, মই ভাষা শিকিম, ভাষা শিকি হ'লেও মই কাম কৰিম ইয়াত। তেলেগু ভাষাটো শিকোঁতে তেওঁ কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল। কাৰণ আমাৰ অসমতে উজনিৰ ফালে ভাষাটো অকণমান বেলেগ আৰু নামনিৰ পিনে অকণমান বেলেগ। তেনেকৈ সাউথতো অঞ্চলভেদে ভাষাটো অকণমান বেলেগ হয়। এই ক্ষেত্ৰত তেওঁ তেলেগু ভাষাটো শিকাৰ ক্ষেত্ৰত বহুত কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল। আৰু এনেধৰণে কঠোৰ পৰিশ্ৰম কৰি তেওঁ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। তেওঁ হায়দৰাবাদত এজন এয়াৰ হোষ্টেছ হিচাপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। যি সময়ত আমাৰ সমাজত এটা চাকৰিৰ পিছত দৌৰি আমাৰ ল'ৰা ছোৱালীসকলে সময় নষ্ট কৰে, সেই সময়ত তেওঁ চাকৰি কৰিও সাউথত অভিনয়ৰ বাবে অডিশ্যন দি অৱশেষত চিলেক্টেড হ'বলৈ সক্ষম হয়। আৰু তেওঁৰ এই কঠোৰময় যাত্ৰা আমাৰ বাবে গৌৰৱময়। সো হে গাইজ, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড
চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম, জয় জুবিন দা।